কথামতেই কাম। তো আজি হৈছে ডে 2 আৰু আজি অষ্টমী হৈছে। তো আজি আমি আহিছোঁ বৰ্তমান মানে এতিয়া আছোঁ আমি একদম। তো মোৰ পিছপিনে আছে ডিগবৈ কলেজ, আৰু ডিগবৈ কলেজৰ একদম সন্মুখত পাতিছে এইটো ইটাপতা বুলি কয়। এডোখৰতে ইটাপতা ইয়াত দুৰ্গা পূজা পাতিছে। আমি মণ্ডপত সোমাব লৈছোঁ। বৰ্তমান আমি পালোহি ডিগবৈ শান্তিপাৰা। আৰু কিমাননো খোজকাঢ়ি মাত্ৰ খোজকাঢ়ি আমনি লাগি আছিলে। তো লগৰ এটা তাৰ স্কুটি লৈ আহিছিলে, তাৰ স্কুটিখন পালোঁ। তো তাৰ স্কুটিখন লৈ দিলোঁ। তো এতিয়া বাছি ডিগবৈ বৰ্তমান শান্তিপাৰা। তো মই ভিতৰত এতিয়া দেখাবলৈ চেষ্টা কৰিছোঁ। আহক সকলো। আহি পাই গ'লি নৱজ্যোতি। মোৰ পিছপিনে আছে নৱজ্যোতি। মই স্কুলত বহি আছোঁ। আৰু মোৰ পিছপিনে আছে বুদ্ধ মন্দিৰ। এবাৰ মোৰ ভিডিঅ' এটাত বনাইছিলোঁ। মোৰ বুদ্ধ মন্দিৰৰ ওপৰত বনোৱা আছে, আপোনালোকে চাব পাৰে। তো এতিয়া মই নৱজ্যোতি ভিডিঅ' বৰ্তমান এতিয়া আমি নৱজ্যোতিৰ পৰা ওলালোঁ। আৰু এতিয়া আমি গৈ আছোঁ, মানে ভোক লাগিছে, একো এটা খোৱা মেলা নাই। তো এতিয়া গৈছিলোঁ আকৌ কালি য'ত আমি চাংঘৰত গৈছিলোঁ সেই তালৈ গৈছোঁ। এতিয়া তাত গৈ পিনে খামগৈ, ফ্ৰাইড ৰাইচ খামগৈ চাগে। চাওঁ কি খাওঁ আজি। তো ভিডিঅ'টো চাই থাকক। আজি ভিডিঅ'টো কালি নিচিনা বেছি দীঘল নহ'ব। আজি ভিডিঅ'টো কালি নিচিনা বেছি দীঘল নহ'ব। আৰু সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। তো এতিয়া মই গৈ আছোঁ, স্কুটি চলাই আছোঁ। তো এতিয়া পালোহি চাংঘৰ। কালি য'ত খাইছিলোঁ তালৈ আহিছোঁ আজি আকৌ। মানে কিছুমান ফাষ্টফুড থাকে ন, এতিয়া নতুন হৈ যায়। সেইবোৰত মানে কি হয়, তাত বহুত মানুহ ভিৰ হৈ থাকে, সেইকাৰণে তাত খাবলৈ মন নাযায় ইমান বৰ। আৰু তাতো বৰ জল্দি বনাই ন, তাত ইমান ভাল নাপাওঁ মানে খাই পিনে। তো ইয়ালৈ আহিলোঁ আজি আকৌ। তো অকণমান দেৰি খাই লওঁ, তাৰপিছত আৰু দেখাবলগীয়া আৰু চাওঁ আৰু ক'ত দেখাব পাৰোঁ। তো এতিয়া খাই লওঁ, অলপ পাছত আকৌ আৰম্ভ কৰিম। যিটো অৰ্ডাৰ দিছিলোঁ চিকেন ফ্ৰাইড ৰাইচ আহি গ'ল আমাৰ সন্মুখত পূৰা। এতিয়া খাই লওঁ অকণমান দেৰি, খাই লওঁ। পাছত কথা পাতিম। খোৱা বোৱা অকণমান দেৰি কৰি লাভ নাই।
খাই দিব লাগে। লাষ্ট ভিডিঅ' আৰু নবনোৱা হৈছিলে। তো এতিয়া আমি বৰ্তমান আছোঁ চেণ্ট্ৰেল ডিগবৈ, পিছফালে আছে এইটো দেখিছে মন্দিৰটো। তো মানে ডিগবৈত যিমান কাল মানে মূৰ্তি বনাই চব মেক্সিমাম ইয়াৰ পৰাই বনায়, ইয়াৰ পৰাই মানে ইয়াত অৰ্ডাৰ দিয়ে, তাৰপিছত ইয়াৰ পৰা বনাই তাহাঁতি মানে দিয়ে আৰু জেগা জেগা চাপ্লাই দিয়ে। তো বাহিৰৰ পৰাই দেখাইছোঁ।